এখন কিয় খা কৈ দিলে চা কিমাননো পেট পেলাই থাকিব মালিকটো থিয় হৈ আছো টেবুলো থিয় হৈ থাকক হেৰি তই যে নতুন কাম এটাত সোমাইছ পাৰিছনে নাই এয়া আপুনি মোৰ বেট ডেটৰ ফূৰ্তি কৰিবলৈ লৈ আহিছে তই কথাটোৰ উত্তৰ দেচোন ফূৰ্তি কৰিম বাৰু এই মালিক খুচ এৰা মই ভাবিছো কৰ্মচাৰী ইয়াত পেট পেলাই থাকোতেই মই গম পাইছো সিফালে যে মালিক খোজ মই যাওঁ কিয় ফূৰ্তি নকৰ নকৈ চা বিয়াৰ ফূৰ্তি পিছত বেক দে তই নাই 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 অঁ এৰিবা আহ। আহি যোৱা আহ। অঁ নেৰিবা মইনা কলিতা সমাজলৈ ওলাই আহা তোৰ আকৌ দেৰি হৈছে নেকি ঐ অঁ মালিকো ধুনীয়া কৰ্মচাৰী বলিয়া ঘনাই ঘনাই চোং সলাই 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 এনেকুৱা বনোৱাই মালিকক কন্দুৱাই মালিকহে ওলোটাই পলাই মোৰ মইনা ঐ মালিকহে ওলোটাই পলাই আহৈ অ শুন বেক ডেটত ফূৰ্তি নকৰ বেচেৰাটো